हेलो एवरीवन কি খবৰ আপোনালোকৰ ভালনে বাৰু আশা কৰো সকলো ভালে আছে মোৰ চেনেলত আপোনালোকক নতুন এটা ৰেচিপিৰ সৈতে পুনৰবাৰ স্বাগতম জনালো আজি মই হোমমেড বিৰিয়ানি ৰেচিপি এটা লৈ আহিলো আশা কৰো ভিডিওটো চাই ভাল পাব আৰু শেষলৈকে চাব আৰু যদি ভাল পায় ভিডিওটো চাই তেনেহলে আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰি দিবচোন আৰু এয়া দেখিলে মই পিয়াজ তিনটামান সৰু সৰুকে কাটি তেলত ফ্ৰাই কৰি ললো ৰঙচুৱা হোৱালৈকে আৰু হেখিনি ফ্ৰাই হৈ গল এতিয়া আমি লৈছো এটা সসপেনত পানী আৰু তাতে লৈছো অকনমান দালচিনি লং ইলাইচি আৰু এক চামুচ ঘিউ আৰু অকনমান নিমখ এখিনি মই অকনমান উতলিব দিম আৰু হিফালে মই জিৰা ৰাইসটো ধুনিয়াকে ধুই জৰজৰীয়া কৰি ৰাখিছিলো আৰু এতিয়া আমি এখিনি চাউল ইয়াতে দি দিম আৰু মই বিৰিয়ানিৰ কাৰণে মই জিৰা ৰাইসটো ব্যৱহাৰ কৰিছো আপোনালোকে বিচাৰে বাসমতি চাউলো ব্যৱহাৰ কৰিব পাৰে আৰু এখিনি মই এতিয়া এটা বা দুটা উতল আহিবলৈ ৰাখি দিছিলো আৰু এখিনি মোৰ হৈ গল চাউলখিনি সিজুৱা আৰু এতিয়া মই এখিনি এখন চালনী সহায়েৰে মই এখিনি চাউলখিনি টুকি লম এয়া মই এনেকে চাউলখিনি টুকি ললো আৰু গুটেখিনি চাউল মই এনেকে টুকি লম আৰু এখিনি চাউল মোৰ টুকা হৈ গল এতিয়া আমি বলক কেৰাহিটো পাতি লওঁ আৰু এজুনখিনি তেলত মই পিয়াজ ভাজিছিলো সেইখিনিতে মই দি দিলো তেজপাত আৰু লং ইলাইচি আৰু এখিনি অকনমান ভজালৈকে তাতে দি দি মই পিয়াজৰ পেষ্ট পিয়াজ তিনটামান মই পেষ্ট কৰি ৰাখিছিলো আৰু এখিনি মই ইয়াতে দি দিলো আৰু পিয়াজখিনিও ভালকে ভাজি লম কেঁচা গোন্ধটো যোৱালৈকে আৰু পিয়াজখিনি মোৰ ভজা হৈ গৈছে এতিয়া মই দি দিম টমেটো পেষ্ট আৰু মই এয়া তিনটা বিলাহী মই ধুনিয়াকে পিউৰিট কৰি ৰাখিছিলো আৰু এখিনি মই ইয়াতে দি দিলো আৰু এখিনি অকন ভালকে ভাজি ললো আৰু ইয়াতে দি দিম মই মছলাখিনি ইয়াত মছলাখিনিত আছিলে আপোনাৰ লং ইলাইচি দালচিনি আৰু জিৰা জালুক আদা নহৰু পেষ্ট আছিলে এইখিনি মই দি দিলো আৰু ইয়াতে দি দিলো মই নিমখ সোৱাদ অনুসাৰ আৰু অকনমান দিম ৰঙৰ কাৰণে হালধি গুড়া মই অকনমান পেকেট মছলাৰ গুড়া অলপ ব্যৱহাৰ কৰিম আৰু পেকেট মছলাৰ ভিতৰত আছে এয়া চিকেন মছলা দিছো 1 চামুচৰ জোখা আৰু দিছো অকনমান গৰম মছলাৰ গুড়ি আৰু এখিনতে দি দিম মই অকনমান কালাৰৰ কাৰণে চেনি আৰু অকনমান দিম জালুকৰ গুড়ি আৰু ইয়াতে মই এতিয়া দিম অকনমান পানী আৰু পানীখিনি দি কিনি ভালকে লৰাই ভাজি থাকিম আৰু মছলাখিনি অকনমান ভজালৈকে মই ঢাকি ৰাখিম আৰু মছলাখিনি ভজা হৈ গল এতিয়া মই দি দিম ইয়াতে মাংসখিনি আৰু মাংসখিনিত মই আপোনালোকক দেখাব পাহৰিলো ৰেড চিলি আৰু অকনমান মিঠাতেল সানি ৰাখিছিলো আৰু এইখিনি মই ইয়াতে দি দিলো এতিয়া আৰু ভালকে মাংসখিনি লৰাই লব মছলাখিনি লগালকে আৰু এয়া মাংস ভাজি হৈ গল এতিয়া মই ইয়াতে ঢাকি দিম আৰু এইখিনি মোৰ 10 পৰা 15 মিনিট সময় মাংসটো সিজি আছিল আৰু এয়া মোৰ মাংস জোল ৰেডি হৈ গল আৰু বিৰিয়ানি বনাবৰ কাৰণে মই এটা সসপেন লৈছো আৰু সসপেনতে দি দিছো মই আধা চামুচতকৈ অকনমান কম ঘিউ দিছো আৰু ঘিউখিনি গৰম হোৱাৰ লগতে মই দি দিলো ইয়াতে মাংসৰ জোল অলপ আৰু মাংসৰ কেইপিছ মানৰ সৈতে আৰু এখিনি মই লেয়াৰ হিচাপত বনাম আপোনালোকে চাই গৈ থাকিব আৰু যিখিনি চাউল মই সিজাই ৰাখিছিলো সেইখিনি মই এটা লেয়াৰ এয়া ওপৰতে দি দিম আৰু এটো ভাতৰ লেয়াৰটো মোৰ হৈ গৈছে এতিয়া আমি যিখিনি ভজা পিয়াজ ৰাখিছিলো ৰঙচুৱাকে সেইখিনি দি দিম অকনমান আৰু অলপ দিছো ধনিয়া পাউডাৰ আৰু ইয়াতে দি দিম মই বিৰিয়ানি মছলা আৰু মই বিৰিয়ানি মছলা ব্যৱহাৰ কৰিম এয়া আৰু ইয়াতে দি দিছো মই বিৰিয়ানি মছলা 1 চামুচৰ জোখা আৰু এখিনি হৈ গৈছে আকৌ ইয়াতে দি দিম মই আৰু অলপ জোল মাংসৰ জোল অলপ দি দিছো মাংসৰ 2 পিছ মানৰ সৈতে
আৰু এনেকৈ মই 4-5টা লেয়াৰ বনাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই গৈ থাককচোন। এইটো মোৰ লাষ্ট নম্বৰ পাৰ্টটো আৰু এতিয়া মই ইয়াতে দি দিছোঁ প্ৰথমে বিৰিয়ানী মছলা 1 চামুচৰ জোখা আৰু এইখিনি বিৰিয়ানী মছলা দি হৈ গৈছে। এতিয়া মই দি দিম ভজা পিঁয়াজ এইখিনি আছিলে সেইখিনি দি দিছোঁ আৰু ইয়াতে দি দিম ধনিয়া পাত কেইটামান আৰু দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও বহুত ধুনীয়া হ'ব। আৰু ইয়াতে দি দিম অকণমান মই ওপৰত ঘিউ এচামুচ এইখিনি। এতিয়া মোৰ ৰেডি হৈ গ'ল বিৰিয়ানী। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। আৰু মই ইয়াতে দিছিলোঁ অকণমান ক্ৰীম আছিলে, ক্ৰীমখিনি অকণমান দি দিলোঁ মই ইয়াতে। আৰু এইটো মই ঢাকি পেলাই খুব কম জুইত ঢাকি মই কমে 5-6 মিনিটৰ কাৰণে ভাপত দি বনাই আছিলোঁ, সিজাই আছিলোঁ মানে। আৰু এয়া মোৰ ভাপত দি হৈ গ'ল আৰু অকণমান আপোনালোকক লৰাই দেখাইছোঁ। আৰু মোৰ ৰেডি হৈ গ'ল বিৰিয়ানী। আপোনালোকে এনেকৈ যদি বনাই খাই চোৱা নাই তেনেহ'লে খাই চাবচোন। আৰু যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইমানতে।